মই কল্পজ্যোতি পাত্ৰ। আমি মৰিগাঁৱৰ পৰা চাইকেল চলাই আহি পাইছোঁ বদ্ৰীনাথ, আৰু আমি বদ্ৰীনাথক আপোনালোকক দেখুৱাই যাম। বহুত ভাল লাগিছে, মানে সপোন দেখা নিচিনা লাগি আছে। আপোনালোকে চাব। কবে গোটে জায়গাটি আইলে কেন গোটে কা গোটে আছে গোটে বিষ্ণু মন্দির কি কাম अरे भैया एकदम बोल दिया तो बोल মই ইয়াত গা ধুই গৈছিলোঁ। বহুত আচৰিত কথা। ইয়াত নেচাৰেলি গৰম পানী আহে। ইয়াত আমি স্নান কৰিছিলোঁ। স্নান কৰি ইয়াত আমি স্নান কৰি গৈছিলোঁ। বহুত গৰম পানী আহে, বহুত গৰম পানী ইয়াত স্নান কৰি আমি মন্দিৰ দৰ্শন কৰিছিলোঁ। এতিয়া আহি গ'লোঁ বাবা বদ্ৰীনাথ প্ৰণাম কৰি বাবা বদ্ৰীনাথ আপুনি চাই থাকিব। এয়া হৈছে বাবা বদ্ৰীনাথৰ ভিউ। চব বৰফ, পাহাৰটো বৰফ ঢাকি আছে। এয়া আমাৰ অসমৰ বান, গামোচা আৰু জাপি বদ্ৰীনাথ মন্দিৰটো আপোনালোকে চাব। বহুত ভাল লাগিছে। ভক্তজনে ভৰি গৈছে। আমি লাইন ল'ব গৈ আছোঁ। লাইন ল'ব লাগে। এয়া হৈছে বাবা বদ্ৰীনাথ। लाइनोट गए फोटो खिंचवाएंगे आप लोग। हाँ भैया भैया फोटो भी लेंगे। अरे नहीं आएगा, खुला है कोई, खुला है वो शटर खोलेगा। बहुत दीघल लाइन। 100 के 150 के दो, 100 के 150 के दो। ইমান দীঘল লাইনত লাগিব লগাইছে। লগৰজনে কৈছিলে 3টা বজাত উঠি আহিব, কিন্তু টাইম কথা দেখোন बहुत लंबा लाइन। लाइनों को आज केटा बजे ठीक ना है। कहाँ लगेंगे लाइन? कहाँ तक है? बहुत लाइन हो का ध्यान कहाँ है? चलो अटला जी थोड़ा से, एक बार अटला जी थोड़ा रास्ता देना। अरे भैया काहे धक्का दे रहे हो? अरे धक्का नहीं दे रहे भाई, बच्चे बच्चा चुप करो। अरे धक्का नहीं दे रहे भाई, आगे निकाल। हम पीछे जा जा। अच्छा जा रहा है बच्चा रोएगा ही। चलो चलो चल निकल।
हर हर महादेव बोल विष्णु नारायण की जय। এয়া আছে বাবা বদ্ৰীনাথৰ ভিতৰৰ ভিউ। तुम्हारे नाम से क्या মন্দিৰ আছে। হনুমানজি শ্ৰী নৰনাৰায়ণ মন্দিৰ। क्या पे है भाई? क्षेत्रपाल মানতা করোনাজি মন্দির। आइए का फोटो खींचता ત્રિશુ છે અહીંયા ત્રિશુ સુનિલભાઈ એ સુનિલભાઈ বদ্ৰীনাথৰ মন্দিৰ। કઈ બાજુ જવું છે આપણે মই বাবা বদ্ৰীনাথক দৰ্শন কৰিলোঁ। আমি ইয়াৰ পৰা যাব ওলাইছোঁ বাবা বদ্ৰীনাথৰ পৰা।